विवेकानंद केंद्र शिक्षा प्रसार विभाग गुवाहाटीआ बोहैथि दाननि थांनाय 15 खालारनिफ्राय 18 खालारसिम गलाघाटनि विवेकानंद केंद्र स्कुलनि मददजों गलाघाटनि बिरांगना सतीसाधीनि कलाक्षेत्र अडिटोरियामाव 6थि श्रीमन्त शंकरदेव नाट्य समारोह खुंदोंमोन। सानब्रैनि हाबाफारिजों खुंनाय बे 6थि श्रीमन्त शंकरदेव नाट्य समारोहआव नुजाथिदोंमोन बलिउडनि फावखुंग्रि सीमा बिश्वासआ। मख'नो गोनां बाथ्रानि फरायसाफोरनि गेजेराव बादायलायनाय हाबाफारिनि बिजिरगिरि महरै दङमोन पूर्णिमा पाठक सैकिया, राजीव शर्मा आरो सुब्रत रायआ। जोबथा साननि हाबाफारियाव गाहाय आलासि महरै नुजाथिदोंमोन गुणाकरदेव गस्वामी बिथांजों लोगोसे गोबां मानगोनां सुबुङा। गुबुन फारसेथिं तामुलपुर जिल्ला सिंनि सुक्लाय सेरफांनि विवेकानंद केंद्र विद्यालयनि गाहाय फोरोंगिरि सुमन धरनि दैदेननायाव बाहागो लानाय फरायसाफोरा जितुमनि कलितानि लिरनाय फावथिना खिरखि फावथिनाखौ दिन्थिफुंनानै 3थि बान्था मोननो हादोंमोन आरो बे फरायसालिनिनो बिदिसा देकाया साबसिन सापर्टिं फावखुंग्रि महरै बान्था देरहानो हायो। 6थि श्रीमन्त शंकरदेव नाट्य समारोहआव बान्था देरहानो हानाय फरायसाफोरखौ सुक्लाय सेरफांनि विवेकानंद केंद्र विद्यालयनि फारसेनिफ्राय बरायनायजों लोगोसे मानबावनाय हाबाफारि लायो। बे बिथिङाव सुक्लाय सेरफां विवेकानंद केंद्र विद्यालयनि फारसेनिफ्राय खौरां बिजोङाव ओरैबायदि फोरमायो। आৰত আমাৰ ছাত্ৰ ছাত্ৰীক লগতে অভিভাৱকদ্বয় লগতে আমাৰ যি এই নাট প্ৰদৰ্শন কৰাত কলিতাদেৱে আমাক সহায় কৰিলে আৰু মোৰ সহযোগী উজ্জ্বল বৰা ছাৰে আৰু এই গোটেইখিনি সামৰিয়ে আমাক যিখিনি আমাক সুবিধা আৰু এই অংশগ্ৰহণ কৰিবলৈ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে যিখিনি সুবিধা আমাক যাবৰ কাৰণে বা আমাক কৰিবলৈ যিখন মঞ্চ আমি পালোঁ তাৰ বাবে আমাৰ অধ্যক্ষ মহোদয়কো আমি আমাৰ এই তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কাৰণে দিনে নিশাই বা আমাক যিখিনি সুবিধা প্ৰয়োজন বা যিখিনি আমাক আমাৰ ছেটিংছৰ হওক আমাৰ মেকআপৰ হওক আমাৰ ডাইলগ ডেলিভাৰীৰ বা লাইটিঙৰ হওক যিখিনি আমাক সুবিধা কৰি দিছে গোলাঘাট বিদ্যালয়ে তেওঁলোককো আমি অশেষ ধন্যবাদ জনাইছোঁ। কেন্দ্ৰ শিক্ষা প্ৰচাৰ বিভাগ গুৱাহাটীয়ে 15 নৱেম্বৰৰ পৰা 18 নৱেম্বৰলৈ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় গোলাঘাট বিদ্যালয়ৰ সহযোগত সতীসাধীনী কলাক্ষেত্ৰত 6ষ্ঠ বাৰ্ষিক শ্ৰীমন্ত শংকৰদেৱ নাট্য সমাৰোহৰ আয়োজন কৰিছিল। এই সমাৰোহত অসম আৰু নাগালেণ্ডকে ধৰি 26খন বিদ্যালয়ে তাত অংশগ্ৰহণ কৰিছিল আৰু তাৰে ভিতৰত আছিল বিবেকানন্দ কেন্দ্ৰ শুক্লায়ো এখন বিদ্যালয় আৰু আমাৰ নলবাৰী নাট্যকাৰ জিতুমণি কলিতাদেৱৰ ৰচনা আৰু পৰিচালনা নাট খিৰিকীয়ে সেই প্ৰতিযোগিতাত শ্ৰেষ্ঠ তৃতীয় নাটকৰ খিতাপ আমি শুক্লাই খিতাপ পাবলৈ আমি সক্ষম হৈছোঁ। লগতে পাৰ্টিচিপেট আমাৰ বিদ্যালয়ৰে ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা তন্বী ভৱ, পৰাগ শৰ্মা, বিভাস বৈশ্য, বিদিশা ডেকা, তন্ময় চিন্ময় বড়ো, কুণাল দাস এই শিশু শিল্পীৰ ভিতৰত বিদিশা ডেকাই আমাৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী হিচাপে কিতাপ বুটলিবলৈ সক্ষম হৈছোঁ। কিমান তাৰিখৰ পৰা হৈছিল? 15 নৱেম্বৰৰ পৰা 18 নৱেম্বৰলৈ।